গাইজ ৰং টিভি সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখন আজিখন যদি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিখন যদি আপোনালোকে দেখিবলৈ পাব, প্ৰিয়ত ভাগৱতী আদি মাকৰ ওচৰলৈ যাব আৰু মই ভাবিবই পৰা নাই এইখন ঘৰৰ মানুহে আজি মোক এনেকৈ বিশ্বাসঘাতকতা কৰিব পাৰে। যিজন মানুহে মোৰ জীৱনটো ধ্বংস কৰিব বিচাৰিছিল আজি তোমালোকে তাকেই সমৰ্থন কৰিছা। তোমালোকে মোৰ সন্মানক অহংকাৰ বুলি ভাবিছা নহয়। মনত ৰাখিবা তুমি এই ঘৰখন মোৰ নীতি আৰু আদৰ্শতেই চলিব। তেতিয়া আদি মাকে ক'ব যে আপুনি কথাবোৰ একপক্ষীয়ভাৱে চাইছে, সকলোতে কেৱল আপোনাৰ খং আৰু অহংকাৰ ধৰি ৰাখিলে নহ'ব নহয়। আমি সঁচা কথাটোহে মানি ল'বলৈ চেষ্টা কৰিছোঁ। তেতিয়া বাৰু দেউতাকে কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। এইফালে আকৌ দেখিবলৈ পাব দৰিকাই অদিতিৰ ওচৰলৈ যাব আৰু অদিতিক ক'ব যে চন্দনে যে সেইদিনাখন ৰাতিপুৱা তাইক উঠালে মনে মনে গৈছিল আৰু তাইৰ লগত কিছু মিছবিহেভ কৰিবলৈ লৈছিল, সেই কথাটো অদিতিক জনাব। আৰু তেতিয়া অদিতি আচৰিত হৈ পৰিব। চন্দন আৰু খুৰীয়েকে এইখন ঘৰতে থাকি এওঁলোকৰ বিৰুদ্ধে যে ষড়যন্ত্ৰবোৰ ৰচি আছে, এইখন ঘৰতে তেওঁলোকৰ কাৰণে ইমানবোৰ যে খেলি মেলি হৈ আছে, সেই কথাটো অদিতিক ক'ব। তেতিয়া বাৰু অদিতিয়ে কি ক'ব ধাৰাবাহিকখনৰ আনটোখনত আপোনালোকে দেখিবলৈ পাব অদিতিয়ে মাকক দৰিকাই কোৱা সকলোবোৰ কথা মাকক জনাব। আৰু তেতিয়া মাকে ক'ব যে আগতে আমি চন্দন আৰু ৰাখীয়ে এইখন ঘৰত উদ্দেশ্যে আলহী হৈ আহিছে, সেই কথাটো আমি জানি ল'ব লাগিব, তাৰপিছতহে আমি ওপৰত ব্যৱস্থা ল'ব পাৰিম। এতিয়া বাৰু দৰিকা আৰু ইন্দ্ৰই লোভ লাগি চন্দন আৰু খুৰীয়েকৰ ৰহস্য ফাদিল কৰিব পাৰিবনে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদিহে আপোনালোকে ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।